আজিৰ কাৰ্যসূচীটো স্পেচিয়েলি আমি আমাৰ জন্দুৱাৰ সমষ্টিত মাইনৰিটি সমাজখনক লৈ পেলাই আমি ইণ্টেলেকচুৱেল মিট কৰিছোঁ। সেই ইণ্টেলেকচুৱেল মিটিঙত আমাৰ বৰ্তমানৰ যি অসমত হৈ থকা আমাৰ যি চিটুৱেশ্যন আৰু আমাৰ BTC থকা মাটিৰ সমস্যাটো লৈ পেলাই বহুতে পলিটিক্স কৰি আছে। যি পলিটিক্সটো নকৰিবৰ মানে শেষ কৰিবৰ কাৰণে আমাৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত 4.5 বছৰত সকলো জাতি জনগোষ্ঠী সকলো সম্প্ৰদায়ক লৈ পেলাই আমি মাটিৰ সমস্যা সমাধান কৰিছোঁ। আজিলৈকে লেণ্ড মেলা পাতিছোঁ। মিছন বৈষম্যতি 1.0 মিছন বৈষম্যতি 2.0 আমি হেৰি কৰিলোঁ। আমি এনেকুৱা আইন বহুতো আইন পাছ কৰি যে VGR PGRতো আপুনি মেক্সিমাম 1 বিঘাকে পাবৰ কাৰণে এপ্লাই কৰিব পাৰে। গতিকে এই সমস্যাবোৰ আমি টোটেল মাটিৰ সমস্যাটো 3,66,000 মানুহৰ মাটি সমস্যা সমাধান কৰিলোঁ। তাৰে ভিতৰত 44,409টা ফেমিলিক আমি মাটিৰ সেটেলমেন্ট কৰি দিবলৈ সক্ষম হ'লোঁ। সেইবোৰৰ লগে আমি আলোচনা কৰিছোঁ। আজি লেণ্ড এণ্ড বেণ্ড 84 যিটো এক্টৰ অধীনত নথকা এখন গাঁও শ্ৰীমন্তপুৰ নাম্বাৰ 1 তাতে আগতে জেনেৰেল গাঁও আছিল, কিন্তু এতিয়া চাৰ্কুলাৰ বিচাৰি এই গাঁৱটো বেলেন ব্লকৰ আণ্ডাৰত থকা বুলি দাবী কৰি তাতে সেইখিনি গাঁৱৰ মানুহক মাটিৰ কামখিনি কৰিবলৈ বাধা দি আছে। এই বিষয়ে কি ক'ব ছাৰ? চাওক, আমাৰ ইয়াত মাটিটো 2 ভাগ আছে। এটাটো ইনচাইডে বেলেন ব্লক, আউটচাইডে বেলেন ব্লক। যি আমাৰ বেলেন ব্লকৰ এটা সীমা আছে। আমাৰ বেলেন ব্লকটো টোটেল BTCত 19টা আছে। সেই 19টাৰে 51 লাখ বিঘা মাটিটো বেলেন ব্লকৰ ভিতৰত আছে। আমাৰ হিচাপ আছে কোনোবাই ইচ্ছাকৃতভাৱে মানে এই কথাটো কৈ পেলাই যদি আমাৰ মাজত ডাইভাৰ্ট কৰিব বিচাৰিছে, আমাৰ মাজত মিছ আণ্ডাৰষ্টেণ্ডিং কৰিব বিচাৰিছে, সেইটো ভুল হৈছে। আমি বৰ্তমানলৈকে যদিকে চৰকাৰত আছোঁ, আপোনাৰ যিটো কি কয় এলিগেশ্যন বুলি নহয়, যিটো আপোনাৰ হেৰি কৰিছে ইনফৰমেশ্যন দিছে, সেইটো শলাগিছোঁ। কিয়নো এই কথাটো মই জনা নাছিলে। মই আজি এতিয়া চাৰ্কল অফিচাৰক সুধিম। জেগাটো কি বুলি ক'লে? শ্ৰীমন্তপুৰ নাম্বাৰ 1। থেংক ইউ। দিলীপ শইকীয়া ইতিমধ্যে BTRত উচ্ছেদ হ'ব বুলি কৈছে নিৰ্বাচনৰ পিছত। BTCটো ট্ৰেন্সফাৰ এটা ছাবজেক্ট লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টটো। ইয়াত আইনটো যেতিয়ালৈকে চেঞ্জ নহয়, আপোনাৰ কি কয় পাৰ্লিয়ামেণ্টত যদি চেঞ্জ নকৰে, 2টা পাৰ্লিয়ামেণ্ট আছে আমাৰ ৰাজ্যসভা আৰু লোকসভা, 2টাটো যদি গৃহীত কৰি পেলাই যদি এমেণ্ডমেণ্ট কৰি পেলাই যদি চেঞ্জ নকৰে, আপোনাক এই BTC অঞ্চলৰ পৰা খেদিব পৰা কাৰো হিম্মত নাই। ৰাইজ আতংকিত হৈ আছে। বিজেপিয়ে যদি উচ্ছেদ কৰে আঞ্চলিক দলসমূহে আপুনি কিয় বিজেপি বুলি কৈ আছে? আপুনি কাক ভয় কৰিছে? আপুনি নিজে ভালকৈ থিয় হৈ থাকক না। আপুনি লেংৰা হ'লেহে আনৰ কাণ্ডত যদি হাত দি পেলাই খোজকাঢ়িব বিচাৰিলেহে আপুনি সেই মানুহজনক ভয় কৰিব। আপুনিতো লেংৰা নহয়, আপুনি সুস্থ। আমি খুব ফিজিকেলি, স্পিৰিচুৱেলি, মেণ্টেলি এভৰি চাইড আমি সুস্থ। গতিকে কাৰোবাৰ ভয়ত আমি মানে ভিজা মেকুৰী নিচিনা হৈ থাকিম, সেইটোতো নহ'বতো। BTCত 35 লাখ আমাৰ ভাৰতীয় নাগৰিক আছে, 16টা জাতি জনগোষ্ঠী আছে। সেই 16টা জাতি জনগোষ্ঠী একগোট হৈ পেলাই 35 লক্ষ আমি ভাৰতীয় নাগৰিকে সকলোৱে যদি একবাৰ চিঞৰ মাৰি দিয়ে, এই দুশ্মন নিজে উপৰি যাব। বৰ্তমান বিজেপি আৰু ইউপিৰ যি সংঘাত, এই সংঘাতৰ পিছত আপোনাৰ নাই, এইটো সংঘাত হোৱা নাই। এইটো সংঘাত বুলি নহয়, সেইটো আমাৰ আইডিঅলজিকেল কনফ্লিক্ট। তেওঁলোকে কয় চাগে দিলীপ শইকীয়াই আমাৰ যি কথা কৈছে সেইটো আমাৰ ডিবেট হৈ গ'ল। মই এইটো ৰিপিট কৰিব বিচৰা নাই। এখেতে যি কথাটো কৈছে সেই কথাটো আমি হজম কৰিব পৰা নাই। ঠিক আছে, সেইটোৱে পাৰ্থক্য। তেওঁলোকে BJP হিচাপে গৈ আছে, কংগ্ৰেছ হিচাপে গৈ আছে। আমাৰতো কংগ্ৰেছো বন্ধু, BJPও যেনেকৈ বন্ধু, কংগ্ৰেছো আমাৰ বন্ধু, হাগ্ৰামাও BPও আমাৰ বন্ধু। আমিতো কোনো মানুহ হিচাপে বা পাৰ্টি হিচাপে কাৰো লগত দিলীপ শইকীয়া হিচাপেহে ব্যক্তিগতভাৱে সি পাৱাৰটো লৈ পেলাই যিটো কটাব বিচাৰিছিল, ইয়াৰহে প্ৰতি উত্তৰ দিছে। থেংক ইউ।